নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ভাবিছে চাগৈ এই গছবোৰৰ মাজে মাজে মই কি কৰিবলৈ গৈ আছোঁ। এয়া হৈছে চোম গছ, য'ত মুগাবোৰো পালন কৰা হয়। আপোনালোকে আগত মোৰ এৰী পকা পালন কৰা দেখিছিল। এয়া হৈছে মুগা পলু, য'ত আপোনালোকে মুগা কাপোৰ পিন্ধে হয়, কিন্তু কেনেকৈ পালন কৰে, কেনেকৈ সূতাটো উৎপাদন হয় আপোনালোকে গম নাপায়। সেইবাবে মই কিছু ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া হৈছে মুগা পলু পালন কৰি থকা হৈছে। দেখিবলৈ বিচা যেন লাগে, কিন্তু বিচা নহয়। আচলতে ভালো লাগে, ভয়ো লাগে কেতিয়াবা। এদিন দেখা পালে ভয় কৰিব মানুহে। দেখিছেনে ইমান ধুনীয়াকৈ বগাই আহি আছে, আৰু এই চোম গছবোৰ আৰু পাতবোৰ খাই পেলাব কিছুদিনৰ পিছত, আৰু কমেও 10-20 দিন পিছত এইটো ডাঙৰ হ'ব। আপোনালোকক পাৰিলে দেখাবলৈ চেষ্টা কৰিম সেইবোৰ ভিডিঅ'। যা নহওক, এই চোম গছৰ পাত খোৱাৰ লগতে শুৱালো বুলিও এটা গছ আছে, এডাল দীঘলতি আছে, মেজাংকলি। বিশেষকৈ অসমত আপোনালোকৰ চোম গছতে মুগা পলু পালন কৰা হয়। এয়া দেখিছেনে বাগানখন। আৰু আগলৈ এনেকৈ আপোনালোকক ভিডিঅ'বোৰ দেখাই থাকিম। যদি মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ, বাই বাই।